নমস্কাৰ বন্ধু বান্ধৱীসকল ইতিমধ্যেতো গম পাইছে প্ৰিয়ংকা ভৰালীৰ ভাইৰেল মঞ্চৰ সেই কথাখিনি ইয়াৰ বিষয়ে আমি এতিয়া জানো আহক আচলতে কি হৈছিল আৰু তাত মঞ্চত আচলতে কিয় গতিয়াই দিয়া হ'ল আগতে চাওঁ আহক ভিডিঅ'টো আপোনালোকে দেখা পালে কেনেকৈ মঞ্চৰ পৰা সেলফি ল'ব যোৱা যুৱকজনক গতিয়াই তললৈ ঠেলি দিয়া হ'ল তাৰ পিছত মাৰপিটো কৰা হ'ল আচলতে এয়া কৰিব লাগিছিল নে নালাগিছিল সেয়াতো সকলোৱে গম পাইছে আচলতে মাৰপিট কৰিব নালাগে কিবা ভুল হ'লে মুখেৰে ক'ব লাগে প্ৰিয়ংকা ভৰালীয়ে স্পষ্টীকৰণ দিয়াৰ পিছত সেই ল'ৰাজনেও নিজৰ স্পষ্টীকৰণ দিলে আহক সেই কথাখিনি আমি শুনো হাত দিয়ে ফটো তোলাৰ নামত মোৰ পিঠিত মোৰ কঁকালত ধৰিছে মোৰ পিঠিত ধৰিছে সেইবোৰ বস্তু সহ্যৰ সীমাৰ পাৰ কৰি যায় আৰু মই এজনী ছোৱালী মানুহ গাত টাচ দিছে বুলি কৈছে মানে টাচ কৰিছে বুলি কৈছে পিঠিত কঁকালত কিন্তু একচুৱেলি মই মা শপত খাই কৈছোঁ মই অলপো বাইদেউক টাচ কৰা নাই টাচ কৰা হ'লে এজন কমিটিৰ বিষয়ে পিছফালে ৰখিয়ে আছে সেইজনে হ'লেও মোক ক'লে হ'লে তই হাতখন কিয় লগাইছোঁ বুলি প্ৰথম ষ্টেজত মই যেতিয়া চেল্ফি ল'ব গৈছিলোঁ বাইদেউ অনুৰাগী হোৱাৰ কাৰণে কিন্তু বাইদেৱে মই নাজানো কি কাৰণে বাইদেৱে মোক ইমানখিনি মিছবিহেভ কৰিলে এনেকৈ ডিঙিত ধৰি দিছে তাৰপাছত আকৌ আপোনাৰ এনেকৈ লাহেকৈ ষ্টেজৰ পৰা ঠেলি পেলাই দিছে ঠেলি পেলাই দিয়া পাছতো মই চেল্ফিটো লোৱাৰ কাৰণে ইমান ভুল কৰিলোঁ নেকি সেইটো কওকচোন আপোনালোকে ৰাইজে তাৰপাছত তলত আহি মই আপোনাৰ হাত দাঙিও দিছোঁ মই আপোনালোকক যে চেল্ফি লোৱাৰ কাৰণে যদি ভুল হৈ গ'ল মই মাফ কৰি পেলাই হাতখনো মই দাঙি দিছিলোঁ তাৰ পাছতো মোক কমিটিৰ ল'ৰা কেইজন ইমানেই গৰুকৈ মাথাত ঘুচিয়ালে নহয় এতিয়ালৈকে মাথা বিষ কৰিয়ে আছে বহুত বিষাই আছে মানে কি কাৰণে মাৰিলে কি কাৰণে কালিতো ভালকৈ ক'ব পাৰে ন কথা যদি কিবা ভুল আছে ভালকৈ বহাই মেলি বা ভালকৈ সুধিব পাৰে কিন্তু ডাইৰেক্ট দুজন লোৱা অকল কমিটি অকল দুজন লোৱা ইমান গৰুকৈ মাৰিলে নহয়